নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ মোৰ এটা নতুন ৰেচিপি, নাৰিকলৰ চিৰা। নাৰিকলৰ চিৰা বনাবলৈ মই প্ৰথমে নাৰিকলটো কাটি এনেদৰে সৰু সৰু টুকুৰা কৰি লৈছোঁ। টুকুৰা কৰি নাৰিকলৰ কলা অংশখিনি কাটি লৈছোঁ। তাৰপিছত মই নাৰিকলখিনি ধুনীয়াকৈ ৰুকি লৈছোঁ। ৰুকি লৈ মই ধুনীয়াকৈ গেছত কেৰাহীটো বহাই দিছোঁ। ৰুকি লোৱা নাৰিকলখিনি মই কেৰাহীটোত দি দিছোঁ। নাৰিকলখিনি দি ধুনীয়াকৈ মই অকণমান লৰাই দিছোঁ। লৰাই দি মই এবাটি চেনি দি দিছোঁ। এটা নাৰিকলত এবাটি চেনি দিলে হৈ যায়। বাতিটো মিডিয়াম সাইজৰ বাতি হয়। চেনিখিনি এনেদৰে মিক্স কৰি দিম নাৰিকলখিনিৰ লগত। অকণমান সময় মিক্স কৰাৰ পিছত চেনিখিনি গলিবলৈ লৈছে। চেনিখিনি গলি ধুনীয়াকৈ চেনিৰ পানী ওলাবলৈ লৈছে। আপোনালোকে চাব পাৰে। আমি এনেকৈ লাৰি থাকিব লাগিব যাতে কেৰাহীটোত নাৰিকলখিনি লাগি নাযায়। নাৰিকলৰ পানী আৰু চেনিখিনি ধুনীয়াকৈ গুলি গৈছে। এনেদৰে আমি লাৰি থাকিম যাতে তুলিত লাগি নাযায়। আমাৰ ফ্ৰাই পানীটো শুকাই আহিছে। এনেদৰে লাৰি থাকিব লাগিব। এতিয়া আমি গেছৰ ফ্লেমটো কমাই ল'ব লাগিব। মিডিয়াম টু ল' ৰাখিব লাগিব। পানীখিনি প্ৰায় শুকাই গৈছে। এতিয়া আমি লাৰিয়ে থাকিব লাগিব। আমাৰ প্ৰায় গোট খাই গৈছে চিৰাখিনি। এনেদৰে লাৰি থাকিব লাগিব। কচুলিখনত লাগি থকাবিলাক এনেদৰে এৰাই দিব, নহ'লে এইখিনি বহুত টাইটকৈ লাগি ধৰে। সেইখিনি ধুনীয়াকৈ এৰাই দি থাকিব। আমাৰ ফ্ৰাই পানীটো নাইকিয়া হ'বলৈ ধৰিছে। আমাৰ প্ৰায় শুকাই গৈছে পানীটো। এতিয়া চিৰাটো এটা এটা হ'বলৈ ধৰিছে। আমি এতিয়া ধুনীয়াকৈ লাৰি থাকিব লাগিব। বহুতে নাৰিকলৰ চিৰাটো অকণমান
বগা বগা থাকোঁতে নমাই দিয়ে। মই তেনেকৈ নকৰোঁ, অকণমান ৰঙচুৱা হ'ব দিওঁ, তেতিয়া নাৰিকলৰ এটা ধুনীয়া গোন্ধ আহে। সেই গোন্ধটো মোৰ খুবেই প্ৰিয়, মই বহুত ভাল। মোৰ প্ৰায় হৈ গৈছে, এতিয়া মই এইখিনি বাচন এখনত ধুনীয়াকৈ নমাই দিম। যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।